যাই আছো হেৰিত নামঘৰত নাম আছে তাকে যাই আছো চাই দেখো আপোনালোকৰ ভিডিঅ'টো। হেল্ল' গাইজ আপি চাব যাব দেখিনে নিয়ম অখা দেবি মই নাম চাব যাম নাম চাব আকৌ যাবি না আপি চাব যাবি মই নাম খাই যাব আহিব আৰু ই যাব মানে অৰূপে তাকে যাই কিনে নাটক আজি আৰম্ভ হ'ব আৰু অলপ দেৰিকে তো মই ইয়াতে ঘৰতে আছো সি আহি গ'ল তাৰপিছত সি এতিয়া যাব আৰু মই দেখাই দিওঁ অলপমান সি ইছাইডে মই যাম নামঘৰত যে দেখাই আছো আপোনালোকক কি হয় তাকে যে মই যাম আমাৰ আৰু সেইটো নামঘৰত যাম দুটা নামঘৰত যাম আগে যাম এইটোত এই অলপমান দেৰিকৈ যাব দেখাই আছো তাকে যাই পেলাই আমি যাই কিনে আপোনালোকক দেখাম আৰু এইফালে আছে নাম আৰু এইফালে আছে নাটক তাৰপিছত নাটক আগে চাব যাম কিন্তু 8টাত নাম আৰম্ভ হ'ব আৰু ইয়াতে অকণমান দেৰি হ'ব তথাপিও ই যাব আৰু দেখাই আছে আৰু দেখ গাইজ চাই দেখো ভিডিঅ'টো যাই আছো তাকে গেলি যাই আছে হেৰিত নামঘৰত নাম চাবে নাকি নামৰি ঘড়ী চৰি নালগে দে মাৰিব তই এনেতো আপি চাবাই যাবি ন হা তাই কথাই কৈ থাকা তই দেই নাপাই দেই কিন্তু আজি ভাইটি দেওয়া যাব ঐ দিদা নাম চাব যাবি নেকি হা দে দে আহি থাক আমি এতিয়া যাই আছো আছে মই খানাই দেখা পাইছে এইটো বেলেগ কথা কেইটামান ভিডিঅ' আছে আহি আছে ফেকে আহি আছে বাকী আমি যাই আছো বাকী আমি দখম আৰু আমি মানে জেগা যাই পোৱাৰ পিছত বাকী দে আৰু কেমেৰা চেমেৰা বেছি ভাল নহয় এই হেৰি দে আৰু দেখা পাবি দেই দেখাই আছো এতিয়া আমি আহি পালো যাই দেখাই আছো আপোনালোকক এইকাৰণে আজি আমি আমাৰ নামঘৰৰ প্ৰগ্ৰেম এটা আছে আমি তাকে নাম যাব আহিছো আৰু আমাৰ লগৰ যিবিলাক চলি আছে এইবিলাক আহি গৈছে আমাৰ এটা ভোলা আছে এটা হেৰি আছে নুড আছে বহুত কষ্ট কৰি আহিছ আপোনালোকে ভালদৰে কৰি দিয়ক ধন্যবাদ মাত্ৰ গলো মই মন্দিৰ চলি আছে মই যাই পেলাই দেখাই আছো আপোনালোকক কি আছে নাম হেৰি আছে এতিয়া দেখাই আছো আপোনালোকক আহক চাওক আহক আমি গোটাই লোক দিতে আছি নাম চাম খাই আচ্ছা মানুহ পুৰা মানুহ হৈছে এইটো পিছতে মই মাত্ৰ এইফালে নামত এতিয়া আমি যাই আছো নহতৰ নামঘৰত যাই দেখুৱাই আছো গোটেই হিন্দু বস্তু কি হয় তাতে এইবিলাক যাই আছো মই তাকে নহতৰ নামঘৰত তাৰপিছত দেখুৱাই আছো আপোনালোকক কি হ'ব তাতে পুৰা একদম হেৰি হৈছে তাতে কি বুলি কয় গাইছিটো এইটো হ'ল নাটক হৈছে তাতে নাটক চাব বঢ়িয়া কৰি এনজয় কৰিব লাইক অকণমান দি দিব একা লাগে গাইছ এতিয়া যাই আছো ইচ্ছাটো আছে ইও আছে কেমেৰামেন আছে না ঠিকে
আমি আজি এটা নক্ষত্ৰত মোৰ দেউতাই কাম কৰা দিছিল আপোনাৰ সেই নাটক চাবলৈ আহিছিলো মোৰ লগতে জিন্তু আছে আহক গাইছে এনে বৰ লাজ ক সেইকাৰণে গাইছ এনে ইমানে লাজ এনে লুকবাৰ হৈছে গাইছ আপোনালোকে ভিডিঅ'টো বৰ্ণনা কৰিব গাইছ আমি নাটকখন দেখাম কেনেকুৱা হৈছে